নমস্কাৰ আমাৰ ইউটিউব চেনেল এক্সাম টেক্স আছামলৈ আপোনাক স্বাগতম জনাইছোঁ আমি ইতিমধ্যে ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে কিছু কুৱেশ্যন আলোচনা কৰি আছিলোঁ আজি আমি সেট 4ত পুনৰ জেনেৰেল নলেজৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ চাব পাৰিব এই ভিডিঅ'টিৰ প্ৰশ্নসমূহ যিসকলে ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে সেইসকলৰ বাবেই নহয় বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা সকলৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব কাৰণ এই প্ৰশ্নসমূহ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা বেছ কৰি লৈছোঁ গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন থকা লিংকত গৈ চাব পাৰিব এতিয়া আহকচোন ভিডিঅ'টোৰ প্ৰশ্নসমূহ আমি এফালৰ পৰা আলোচনা কৰোঁ 46 নম্বৰ কুৱেশ্যন এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট কেম ইনটু ফ'ৰ্চ ইন এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট কেতিয়া কাৰ্যকৰী কৰা হৈছিলে এটা অপশ্যন নম্বৰ দি আছে ইন 1986 ইন 1987 ইন 1988 আৰু অপশ্যন ডি আছে ইন 1991 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন 1986 এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট 1986 চনত কাৰ্যকৰী কৰা হৈছিলে এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট 1986 এখন ভাৰতীয় পাৰ্লিয়ামেণ্টৰ এখন এক্ট হয় যিখন এক্ট 1986 চনৰ মে' মাহত এনে হৈছিলে আৰু 1986 চনৰ 19 নৱেম্বৰ তাৰিখৰ পৰা এইখন কাৰ্যকৰী হৈছিলে নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 47 COVID-19 originated in the city of Des in China COVID-19 চাইনাৰ কোনখন চহৰৰ পৰা উৎপত্তি হৈছিলে এটা অপশ্যনসমূহ দিয়া আছে উহান চেংডু তিয়ানজিন আৰু কনমিং আৰু এই চহৰকেইখনৰ ভিতৰত কাৰ এনচাৰটি হৈছে অপশ্যন এ উহান আমি প্ৰত্যেকে গম পাওঁ বা প্ৰত্যেকে জানো COVID-19 বিশ্বব্যাপী এক মহামাৰী আছিলে যিটো 2019 চনৰ ডিচেম্বৰ মাহত চাইনাৰ এখন চহৰ উহানৰ পৰা উৎপত্তি হৈছিলে আৰু পৰৱৰ্তী সময়ত গোটেই বিশ্বব্যাপী এই ৰোগটোৱে চানি ধৰিছিলে গতিকে COVID-19 চাইনাৰ উহান চহৰৰ পৰা উৎপত্তি হৈছিলে গতিকে অপশ্যন এটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 48 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট চেলেঞ্জ ফিচাৰ অফ আৱাৰ কনষ্টিটিউশ্যন আমাৰ সংবিধানৰ তলৰ কোনটো এটা চেলেঞ্জ ফিচাৰ নহয় এটা অপশ্যন নম্বৰ দিয়া আছে অপশ্যন এ গ্যাৰাণ্টিজ ফাণ্ডামেণ্টেল ডিউটিজ অফ চিটিজেনছ অপশ্যন বি দিয়া আছে ৰিকগনাইজেছ ডুৱেল চিটিজেনশ্বিপ অপশ্যন চি দিয়া আছে ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আৰু অপশ্যন ডি দিয়া আছে লেছ ডাউন দ্য ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰিকগনাইজেছ ডুৱেল চিটিজেনশ্বিপ আমাৰ সংবিধানে কেতিয়াও ডুৱেল চিটিজেনশ্বিপ ৰিকগনাইজ নকৰে গতিকে ৰিকগনাইজেছ ডুৱেল চিটিজেনশ্বিপ ইজ নট এ চেলেঞ্জ ফিচাৰ অফ আৱাৰ কনষ্টিটিউশ্যন গতিকে অপশ্যন বিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 49 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট তলৰ কোনটো এটা মৌলিক অধিকাৰ নহয় এটা অপশ্যন নম্বৰ দি আছে ৰাইট টু এডুকেশ্যন ৰাইট টু প্ৰপাৰ্টি ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন এই অপশ্যনসমূহৰ ভিতৰত কাৰ এনচাৰটি হৈছে অপশ্যন বি ৰাইট টু প্ৰপাৰ্টি আমাৰ সম্পত্তিৰ অধিকাৰ এটা মৌলিক অধিকাৰ নহয় ভাৰতীয় সংবিধানত আৰ্টিকল 300A অনুসৰি ৰাইট টু প্ৰপাৰ্টি ভাৰতীয় নাগৰিকসকলৰ বাবে এটা অধিকাৰ হিচাপে বিবেচিত হৈছিলে আৰু সেইধৰণে আমাৰ ভাৰতীয় সংবিধানত আৰ্টিকল 300A ৰাইট টু প্ৰপাৰ্টি এটা অধিকাৰ হিচাপে সন্নিৱিষ্ট হৈ আছে কিন্তু 1978 চনৰ 44তম সংশোধনী অনুসৰি ৰাইট টু প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তিৰ অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা ৰিমুভ কৰা হৈছিলে আৰু এইটো এটা লিগেল ৰাইটলৈ পৰিৱৰ্তন কৰা হৈছিল অৰ্থাৎ 1978 চনৰ 44তম সংশোধনী অনুসৰি সম্পত্তিৰ অধিকাৰ বৰ্তমানে এটা লিগেল ৰাইট হয় আৰু এইটো আৰ্টিকল 300A উল্লেখ কৰা হৈছে গতিকে ইয়াতে আমাক যিহেতু সুধিছে কোনটো এটা ফাণ্ডামেণ্টেল ৰাইট নহয় গতিকে অপশ্যন বি ৰাইট টু প্ৰপাৰ্টি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন নেক্সট কুৱেশ্যন দি লৈছোঁ কুৱেশ্যন নম্বৰ 50 হুইচ অফ দ্য ফলোইং ইজ নন কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চ তলৰ কোনটো এটা নন কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চ হয় এটা অপশ্যন নম্বৰ দি আছে নেচাৰেল গেছ নিউক্লিয়াৰ পাৱাৰ জিঅ'থাৰ্মেল এনাৰ্জি আৰু অপশ্যন দি আছে কোৱেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জিঅ'থাৰ্মেল এনাৰ্জি নেচাৰেল গেছ নিউক্লিয়াৰ পাৱাৰ আৰু কোৱেল এইকেইটা হৈছে কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চ আৰু জিঅ'থাৰ্মেল এনাৰ্জি হৈছে এটা নন কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চ যিটোক আমি ৰিনিউৱেবল চ'ৰ্চ বুলিও ক'ব পাৰোঁ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি শক্তিৰ নৱীকৰণযোগ্য এটা উৎস হৈছে জিঅ'থাৰ্মেল এনাৰ্জি নেক্সট 51 নম্বৰ কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা ৰাজ্যসভাৰ চেয়াৰমেন হিচাপে কোনে আসন অলংকৃত কৰে এটা অপশ্যন নম্বৰ দি আছে ভাইচ প্ৰেছিডেণ্ট প্ৰেছিডেণ্ট চেয়াৰমেন অফ প্লেনিং কমিশ্যন আৰু অপশ্যন দি আছে প্ৰাইম মিনিষ্টাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাইচ প্ৰেছিডেণ্ট ভাৰতৰ উপৰাষ্ট্ৰপতিজনে হৈছে ভাৰতৰ ৰাজ্যসভাৰ চেয়াৰমেন গতিকে অপশ্যন এটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 52 নম্বৰ কুৱেশ্যন হু ইজ দ্য প্ৰেজেণ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতিজনৰ নাম কি এটা অপশ্যন নম্বৰ দি আছে প্ৰতিভা পাটিল নাজমা হেপতুল্লাহ
জগদীপ ধনখৰ আৰু অপশ্যন ডি আছে হামিদ আনচাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি জগদীপ ধনখৰ ভাৰতৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে জগদীপ ধনখৰ নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 53 স্কাৰ্ভি ইজ কজ ডিউ টু দ্য ডিফিচিয়েঞ্চি অফ স্কাৰ্ভি বেমাৰ কোনটো অভাৱৰ বাবে হয় এটা অপশ্যন নম্বৰ দিছে ভিটামিন এ ভিটামিন চি ভিটামিন ই আৰু ভিটামিন কে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ভিটামিন চি স্কাৰ্ভি বেমাৰ ভিটামিন চিৰ অভাৱৰ বাবে হয় নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 54 আণ্ডাৰ ডেজ অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া no child below the age of 14 years shall be employed to work in any factory or mine ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি 14 বছৰ তলৰ শিশুসকলক ফেক্টৰী বা মাইনত নিয়োগ কৰিব নোৱাৰে এটা অপশ্যন সমূহ দি আছে আৰ্টিকল 24 আৰ্টিকল 42 আৰ্টিকল 43 আৰু আৰ্টিকল 43A আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ আৰ্টিকল 24 ভাৰতীয় সংবিধানৰ আৰ্টিকল 24 ত উল্লেখ আছে যে 14 বছৰ তলৰ কোনো শিশুকে কোনো ফেক্টৰী বা কোনো মাইনত নিয়োগ কৰিব নোৱাৰে শ্ৰমিক হিচাপে কোনো নিয়োগ কৰিব নোৱাৰে গতিকে অপশ্যন এ আৰ্টিকল 24 হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট এনসাৰ নেক্সট 55 নম্বৰ কুৱেশ্যন ইন হুইচ ইয়াৰ ফাৰ্ষ্ট 5-year প্লেন ৱাজ ষ্টাৰ্টেড কোনটো বছৰত প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল এটা অপশ্যন নম্বৰ দি আছে ইন 1950 ইন 1951 ইন 1952 ইন 1955 আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ইন 1951 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 পৰা 1956 চনলৈকে হৈছিলে আৰু এই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বিশেষকৈ প্ৰাইমাৰী ছেক্টৰ ডেভেলপমেণ্টৰ বাবে কৰা হৈছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হাৰ্ড ডামৰ মডেলৰ ওপৰত ভিত্তি কৰি কৰা হৈছিলে যিটো কিছু মডিফিকেশ্যন কৰি কৰা হৈছিলে আৰু সেই সময়ত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰেছিডেণ্ট আছিলে জৱাহৰলাল নেহৰু আৰু ভাইচ প্ৰেছিডেণ্ট আছিলে গুলজাৰিলাল নন্দা নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 56 হুইচ অফ দ্য ফলোইং ষ্টেট হেজ হাইয়েষ্ট কল ৰিজাৰ্ভ তলৰ কোনখন ৰাজ্যত অতিকৈ বেছি কল ৰিজাৰ্ভ আছে এটা অপশ্যন নম্বৰ দি আছে উৰিষ্যা ছত্তীশগড় ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ঝাৰখণ্ডত কল ৰিজাৰ্ভ আটাইতকৈ বেছি আছে গতিকে অপশ্যন চি হৈছে ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট 57 নম্বৰ কুৱেশ্যন অজন ইজ চিটুৱেটেড ইন হুইচ লেয়াৰ অফ এটমস্ফিয়াৰ অজন এটমস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডলৰ কোনটো লেয়াৰত আছে এটা অপশ্যন সমূহ দি আছে ট্ৰপস্ফিয়াৰ লিথোস্ফিয়াৰ থাৰ্মস্ফিয়াৰ আৰু ষ্টেটস্ফিয়াৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি ষ্টেটস্ফিয়াৰ আমাৰ বায়ুমণ্ডলৰ কেইবাটাও স্তৰ আছে ট্ৰপস্ফিয়াৰ ষ্টেটস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মস্ফিয়াৰ এক্সোস্ফিয়াৰ এই ধৰণে কেইবাটাও স্তৰ আছে আৰু এই স্তৰসমূহৰ ভিতৰত ষ্টেটস্ফিয়াৰ এই স্তৰটোত অজন লেয়াৰ পোৱা যায় গতিকে অপশ্যন ডি হৈছে এই প্ৰশ্নটোৰ এনসাৰ নেক্সট 58 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্টলি মেটছ তলৰ কোনটো শুদ্ধ ৰূপত মেটছ হৈ থকা নাই এটা অপশ্যনসমূহৰ ভিতৰত আমি বাছনি কৰিব লাগে এটা অপশ্যন এত দি আছে হোৱাইট ৰেভুলেশ্যন ডেইৰী এইটো শুদ্ধ ৰূপত আছে অপশ্যন বিত দি আছে গ্ৰীণ ৰেভুলেশ্যন এগ্ৰিকালচাৰ এইটো শুদ্ধ ৰূপত দিয়া আছে ব্লু ৰেভুলেশ্যন ফিচাৰী এইটো শুদ্ধ ৰূপত আছে কিন্তু অপশ্যন ডিত দি আছে ৰেড ৰেভুলেশ্যন উল যিটো ফুল হিচাপে দি আছে কাৰণ ৰেড ৰেভুলেশ্যনটো আছিলে মিট বা টমাটোৰ ওপৰত গতিকে মিট বা টমাটো দিব লাগিছিলে ইয়াতে চ' অপশ্যন ডি হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট এনসাৰ কাৰণ কোনটো কাৰেক্টলি মেটছ হৈ থকা নাই সেইটো সুধিছে গতিকে অপশ্যন ডি যিহেতু ৰেড ৰেভুলেশ্যনটো মিট বা টমাটো হিচাপে দিয়া হোৱা নাই গতিকে সেইটো কাৰেক্ট হিচাপত মেটছ হৈ থকা নাই এই চাৰিটা ৰেভুলেশ্যনৰ উপৰিও বাকী ৰেভুলেশ্যনসমূহ মনত ৰখাটো অতিকৈ ইম্পৰ্টেণ্ট হয় কাৰণ যিকোনো ৰেভুলেশ্যনৰ ওপৰত কুৱেশ্যন আহিব পাৰে ব্লেক ৰেভুলেশ্যন পেট্ৰলিয়ামৰ লগত জড়িত ব্লু ৰেভুলেশ্যন ইতিমধ্যে কোৱা হৈছে ফিছ বা ফিচাৰীৰ লগত জড়িত সেইধৰণে ব্ৰাউন ৰেভুলেশ্যন লেডাৰ গল্ডেন ৰেভুলেশ্যন ফ্ৰুইট হনি গ্ৰীণ ৰেভুলেশ্যন ফুড গ্ৰেইনছ এইটো ইতিমধ্যে কোৱা হৈছে এগ্ৰিকালচাৰ গ্ৰীণ ৰেভুলেশ্যন ফাৰ্টিলাইজাৰ পিংক ৰেভুলেশ্যন অনিয়ন সেইধৰণে চিলভাৰ ৰেভুলেশ্যন আছে এগ বা পল্ট্ৰি হোৱাইট ৰেভুলেশ্যন মিল্ক বা ডেইৰী য়েলো ৰেভুলেশ্যন অইল চিডছ আৰু এভাৰগ্ৰীণ ৰেভুলেশ্যন অভাৰঅল ডেভেলপমেণ্টৰ লগত জড়িত গতিকে এই ধৰণে এই ৰেভুলেশ্যনসমূহ ভাৰতত হৈছিলে আৰু কোনটো ৰেভুলেশ্যনৰ লগত কোনটো জড়িত হয় সেই ধৰণে কেতিয়াবা মেটচিঙো আহে বা কেতিয়াবা তাৰ ওপৰত যিকোনো কুৱেশ্যন আহিব পাৰে গতিকে এই তালিকাখনৰ যিখিনি দিয়া আছে এই তালিকাখন আপোনালোকে সম্পূৰ্ণৰূপে মনত ৰাখিব চ' নেক্সট কুৱেশ্যন দি লৈছোঁ কুৱেশ্যন নম্বৰ 59 এলিজা টেষ্ট ইজ এমপ্লয়ড টু ডায়েগনেছ এলিজা টেষ্ট কিহৰ ডায়েগনেছ কৰিবৰ কাৰণে এপ্লাই কৰা হয় বা এলিজা টেষ্ট কৰা হয় এটা অপশ্যন নম্বৰ দি আছে পলিঅ' ভাইৰাছ এইচ টিবি কেঞ্চাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি এইচ এলিজা এইচৰ ডায়েগন'জ কৰিবৰ বাবে টেষ্ট কৰা হয় গতিকে অপশ্যন
বিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 60 কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত এটা অপশ্যনসমূহ দি আছে ডাইন'ছৰ্ছ টাইগাৰ লায়ন আৰু ক্ৰক'ডাইল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডাইন'ছৰ্ছ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত গতিকে অপশ্যন এটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 61 এ কেণ্ডিডেট টু বিকাম এ মেম্বাৰ অফ ৰাজ্য সভা শুড নট বি লেছ দেন ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন কেণ্ডিডেট কিমান বয়সৰ তলৰ হ'ব নোৱাৰিব এটা অপশ্যন নম্বৰ দি আছে 21 ইয়াৰ্ছ অফ এজ 25 ইয়াৰ্ছ অফ এজ 30 ইয়াৰ্ছ অফ এজ আৰু 32 ইয়াৰ্ছ অফ এজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 30 ইয়াৰ্ছ অফ এজ অৰ্থাৎ ৰাজ্যসভাৰ কেণ্ডিডেটসকল 30 বছৰৰ ওপৰৰ হ'ব লাগিব গতিকে 30 বছৰৰ তলৰ হ'লে এজন ৰাজ্যসভাৰ সদস্য হ'ব নোৱাৰিব যেহেতু এটা কুৱেশ্যনটো সুধিছিলে ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ এজন কেণ্ডিডেটৰ বয়স কিমান বছৰ কম হ'ব নালাগিব এইটো হৈছে অপশ্যন চি 30 ইয়াৰ্ছ অফ এজ নেক্সট কুৱেশ্যনটো লৈছোঁ কুৱেশ্যন নম্বৰ 62 এজ পাৰ দ্য ইণ্ডিয়ান হিষ্ট্ৰী দ্য ৰিভল্ট অফ 1857 ইজ ৰেফাৰ্ড এজ ভাৰতীয় ইতিহাসত 1857 চনৰ বিদ্ৰোহটোক কি নামেৰে নামাকৰণ কৰিব পাৰি এটা অপশ্যনসমূহ দিয়া আছে ৱাঘাৰা ৰাইজিং ছেকেণ্ড ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ আৰু মিটিনি অফ ভেলৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ ভাৰতীয় স্বাধীনতাৰ প্ৰথমটো আন্দোলন বুলি ক'ব পাৰি দ্য ৰিভল্ট অফ 1857 আৰু দ্য ৰিভল্ট অফ 1857 অৰ্থাৎ 1857 চনৰ যি বিদ্ৰোহ সেই বিদ্ৰোহটিৰ বিভিন্ন নাম দিয়া হৈছে দ্য চিপাহী মিটিনি অৰ্থাৎ চিপাহী বিদ্ৰোহ নাম দিয়া হৈছে দ্য ইণ্ডিয়ান মিটিনি দ্য গ্ৰেট ৰিবিলিয়ন ইণ্ডিয়ান ইনচাৰেকশ্যন এই ধৰণে নাম দিয়া আছে আৰু বিনায়ক দামোদৰ সাভাৰকাৰে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ এই ধৰণে নাম দিছে গতিকে ইয়াতে দ্য ৰিভল্ট অফ 1857 ইজ অলছ' ন'ন এজ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 63 দ্য ইনপুট ইউজ বাই এন এণ্টেনা অৰ কেবল টু এ টিভি ছেট ইউজেছ ফ্ৰিকুৱেঞ্চিজ কল এণ্টেনা বা কেবলে এটা টিভি ছেটলৈ যিটো ফ্ৰিকুৱেঞ্চিৰ বাবে ইউজ কৰে সেই ইনপুটটো কি বুলি কোৱা হয় এটা অপশ্যনসমূহ দি আছে IF RF AF আৰু SFP আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি RF অৰ্থাৎ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি অৰ্থাৎ এডাল এণ্টেনা বা এডাল কেবলে টিভি ছেটলৈকে যিটো ফ্ৰিকুৱেঞ্চিৰ বাবে যিটো ইনপুট দিয়ে সেই ইনপুটটো কি বুলি কোৱা হয় RF বুলি কোৱা হয় ৰেডিঅ' ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয় গতিকে অপশ্যন বি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 64টি লৈছোঁ পাৰ্মানেণ্ট হাৰ্ডনেছ অফ ৱাটাৰ কেন বি ৰিমুভ বাই এডিং পানীৰ পাৰ্মানেণ্ট হাৰ্ডনেছ অৰ্থাৎ স্থায়ী যিটো কঠিনতা এইটো কিহেৰে ৰিমুভ কৰিব পাৰি এইটো সুধিছে এটা অপশ্যনসমূহ দি আছে ক্লৰিন ৱাশ্বিং ছ'ডা পটাছিয়াম পাৰমেংগানেট আৰু অপশ্যন দি আছে ব্লিচিং পাউডাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱাশ্বিং ছ'ডা যিটো পানীৰ পাৰ্মানেণ্ট হাৰ্ডনেছ এইটো ছ'ডিয়াম কাৰ্বনেটৰ জৰিয়তে বা ছ'ডিয়াম কাৰ্বনেট এড কৰি এই ধৰণে ৰিমুভ কৰিব পাৰি আৰু ছ'ডিয়াম কাৰ্বনেটকে ৱাশ্বিং ছ'ডা বুলি কোৱা হয় গতিকে অপশ্যন বি যিটো ৱাশ্বিং ছ'ডা দিয়া আছে গতিকে অপশ্যন বি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো লৈছোঁ 65 নম্বৰ কুৱেশ্যন দ্য হাৰ্ডেষ্ট ফৰ্ম অফ কাৰ্বন ইজ কাৰ্বনৰ আটাইতকৈ কঠিন অৱস্থাটো কি বুলি কোৱা হয় এটা অপশ্যনসমূহ দি আছে কোক গ্ৰেফাইট ডায়মণ্ড আৰু চাৰ্কল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডায়মণ্ড কাৰ্বনৰ যিটো হাৰ্ডেষ্ট ফৰ্ম হয় সেইটোক ডায়মণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো লৈছোঁ কুৱেশ্যন নম্বৰ 66 LPG কনচিষ্ট অফ মেইনলি LPG কি থাকে এটা অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহৰ এনচাৰটি হ'ব অপশ্যন ডি মিথেন বিউটেন এণ্ড প্ৰপেন LPG কনচিষ্ট অফ মেইনলি মিথেন বিউটেন এণ্ড প্ৰপেন চ' অপশ্যন ডি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 67 নম্বৰ কুৱেশ্যন অক্সিজেন ইন আৱাৰ ব্লাড ইজ ট্ৰেন্সপৰ্টেড বাই এ প্ৰটিন নেম আমাৰ তেজৰ যি অক্সিজেন এই তেজৰ অক্সিজেন এটা প্ৰটিনৰ জৰিয়তে ট্ৰেন্সপৰ্ট কৰা হয় পৰিবহণ কৰা হয় গতিকে সেই প্ৰটিনটোৰ নাম কি হয় এটা অপশ্যনসমূহ দি আছে হিমোগ্ল'বিন কেৰটিন কোলাজেন আৰু মাইগ্ল'বিন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমোগ্ল'বিন আমাৰ শৰীৰৰ তেজৰ অক্সিজেন হিমোগ্ল'বিন নামৰ এটি প্ৰটিনে কেৰি কৰে চ' অপশ্যন এটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 68 নম্বৰ কুৱেশ্যন অন হুইচ ৰিভাৰ ইজ হীৰাকুদ ডেম লোকেটেড হীৰাকুদ বান্ধ কোনটো নদীৰ ওপৰত অৱস্থিত এটা অপশ্যন নম্বৰ দি আছে কাবেৰী মহানদী গোদাবৰী আৰু কৃষ্ণা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহানদী উৰিষ্যাৰ সম্বলপুৰৰ মহানদী নদীৰ ওপৰত হীৰাকুদ বান্ধ অৱস্থিত গতিকে অপশ্যন বিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট 69 নম্বৰ কুৱেশ্যন
হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ফাইট অগেইনষ্ট ব্ৰিটিছ ব্ৰিটিছসকলৰ বিৰুদ্ধে আন্দোলন কৰা প্ৰথম অসমীয়া কোন আছিল এটা অপশ্যন নম্বৰ দিয়া আছে কুশল কোঁৱৰ পিয়লি ফুকন মণিৰাম দেৱান আৰু গোমধৰ কোঁৱৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি গোমধৰ কোঁৱৰ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে আন্দোলন ঘোষণা কৰা অসমীয়াজন আছিলে গোমধৰ কোঁৱৰ নেক্সট কুৱেশ্যনটি লৈছোঁ 17 নম্বৰ কুৱেশ্যন এট হুইচ অফ দ্য ফলোইং প্লেচেছ ইজ দ্য মেৰিন নেশ্যনেল পাৰ্ক লোকেটেড তলৰ কোনটো ঠাইত মেৰিন নেশ্যনেল পাৰ্ক অৱস্থিত এটা অপশ্যন নম্বৰ দি আছে চণ্ডীপুৰ অঞ্চি জামনগৰ পডিচেৰী আৰু বিশাখাপট্টনম আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি জামনগৰ আমাৰ ভাৰতৰ এখন ৰাজ্য গুজৰাটৰ দেৱভূমি দ্বাৰকা ডিষ্ট্ৰিক্টৰ এখন চহৰ জামনগৰ এই চহৰখনৰ ওচৰতেই মেৰিন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত গতিকে অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটি লৈছোঁ 71 নম্বৰ কুৱেশ্যন মহাত্মা গান্ধী বিগান হিজ দাণ্ডি মাৰ্চ ইন মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল এটা অপশ্যন নম্বৰ দি আছে মাৰ্চ 1920 এপ্ৰিল 1940 মাৰ্চ 1930 আৰু আগষ্ট 1942 আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি মাৰ্চ 1930 মহাত্মা গান্ধীয়ে 1930 চনৰ মাৰ্চ মাহত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰা এই দাণ্ডি মাৰ্চ 12 মাৰ্চ 1930 চনত আৰম্ভ হৈছিলে আৰু 6 এপ্ৰিল 1930 চনত ইয়াৰ শেষ হৈছিলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে এই যাত্ৰা হৈছিলে সেইবাবে দাণ্ডি মাৰ্চ বুলি কোৱা হয় গতিকে ইয়াতে কুৱেশ্যনটো যিহেতু দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিলে সুধিছে গতিকে অপশ্যন চি মাৰ্চ 1930 হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটি লৈছোঁ 72 নম্বৰ কুৱেশ্যন আৰ্টিকল 370 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু ভাৰতীয় সংবিধানৰ আৰ্টিকল 370 কোনখন ৰাজ্যৰ সৈতে জড়িত এটা অপশ্যন নম্বৰ দি আছে ছিকিম জম্মু এণ্ড কাশ্মীৰ এছাম আৰু নাগালেণ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 370 জম্মু আৰু কাশ্মীৰৰ সৈতে জড়িত আৰু এই 370ৰ জৰিয়তে জম্মু কাশ্মীৰে 6টা বিশেষ প্ৰভিজন লাভ কৰিছিলে কিন্তু 2019 চনত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা আৰু ৰাজ্যসভাত অনা জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন বিলৰ জৰিয়তে জম্মু কাশ্মীৰৰ আৰ্টিকল 370 জম্মু কাশ্মীৰৰ পৰা এবলিছ কৰা হৈছিলে আৰু তাৰপিছতে 2019 চনৰ অক্টোবৰ মাহত জম্মু এণ্ড কাশ্মীৰ দুখন ইউনিয়ন টেৰিটৰীলৈকে কনভাৰ্ট হৈছিলে এখন হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু আনখন হৈছে লাডাখ নেক্সট কুৱেশ্যনটি লৈছোঁ কুৱেশ্যন নম্বৰ 73 হুইচ ভিটামিন হেল্পছ ইন ক্লটিং অফ ব্লাড কোনটো ভিটামিনে তেজৰ গোট মৰাত সহায় কৰে এটা অপশ্যন নম্বৰ দি আছে ভিটামিন কে ভিটামিন এ ভিটামিন ডি আৰু ভিটামিন ই আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ ভিটামিন কে তেজৰ গোট মৰাত সহায় কৰে ভিটামিন কে নেক্সট কুৱেশ্যনটি লৈছোঁ 74 নম্বৰ কুৱেশ্যন হোৱাৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট অইল ৰিফাইনাৰী ষ্টাৰ্টেড ভাৰতৰ প্ৰথমটো অইল ৰিফাইনাৰী ক'ত আৰম্ভ হৈছিল এটা অপশ্যন নম্বৰ দি আছে আছাম গুজৰাট মুম্বাই আৰু চেন্নাই আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ আছাম ভাৰতৰ প্ৰথমটো অইল ৰিফাইনাৰী অসমৰ ডিগবৈত আৰম্ভ হৈছিলে 1901 চনৰ 11 ডিচেম্বৰ তাৰিখে গতিকে অপশ্যন এটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট আজি ভিডিঅ'টো লাষ্ট কুৱেশ্যন 75 নম্বৰ কুৱেশ্যন ডিউৰিং হুইচ ৰেইন কেপিটেল ৱাজ শিফটেড ফ্ৰম কলকাতা টু দিল্লী কাৰ শাসনকালৰ সময়ত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈকে স্থানান্তৰ কৰা হৈছিলে এটা অপশ্যন নম্বৰ দি আছে লৰ্ড মিণ্টো লৰ্ড ইৰউইন লৰ্ড কাৰ্জন আৰু লৰ্ড হাৰ্ডিঞ্জ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰ্ড হাৰ্ডিঞ্জ ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈকে 1911 চনত স্থানান্তৰ কৰাইছিলে আৰু সেই সময়ত ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড হাৰ্ডিঞ্জ আৰু গতিকে ভাৰতৰ ভাইচৰয় সেই সময়ত ভাৰতৰ ভাইচৰয় লৰ্ড হাৰ্ডিঞ্জৰ সময়ছোৱাতে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈকে 1911 চনত স্থানান্তৰ কৰা হৈছিলে গতিকে আজি ভিডিঅ'টিত ইমানে পৰৱৰ্তী ভিডিঅ'ত পুনৰ আমি অতিকৈ ইম্পৰ্টেণ্ট কিছু কুৱেশ্যন লৈ আহিম তেতিয়ালৈকে চাই থাকিব এক্সাম টেষ্ট চেশ্যন আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যন অল কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আমি আপলোড কৰাৰ লগে লগে লাভ কৰে আৰু লগতে আমাৰ এটা ফেচবুক পেজ আছে জিকে ফৰ এছাম এক্সাম সাধাৰণ জ্ঞান বুলি এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব পাৰে ডেইলি জিকে আপডেটৰ বাবে গতিকে আজিলৈ ইমানে ধন্যবাদ